হাই ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' আহিছোঁ। আজি আমি কথা পাতিম দুটা গেজেটৰ ওপৰত, ঠিক আছে। আৰু প্ৰথমে যিটো গেজেট হয় সেইটো বহুতেই ইণ্টাৰেষ্টিং হয়। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ গেজেটটো কম নহয় কিন্তু, ঠিক আছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফ্ৰেণ্ডছ, আজি আমাৰ যিটো ফাৰ্ষ্টৰ গেজেট হয় সেইটো হ'ল বহুতে ইণ্টাৰেষ্টিং গেজেট হয়, কাৰণ সেই গেজেটটোৱে হ'ল এখন লেব। আৰু সেই লেবখনৰ আমি টেম্পাৰেচাৰটো কম বেছি কৰিব পাৰোঁ। তো ব'লাচোন আমাৰ কেনেকৈ কম বেছি কৰিব পাৰোঁ আমি টেম্পাৰেচাৰটো চাওঁগৈ ব'লা ভিডিঅ'টো। আজি আমাৰ ফাৰ্ষ্ট যিটো গেজেট হয় সেইটো হ'ল এখন লেব। আৰু এই লেবখন ইমান সাধাৰণ লেব নহয়, কাৰণ আমাৰ সাধাৰণ লেববিলাকে কি কৰে যে আমি যেতিয়া ঠাণ্ডা লাগে লেবখন লৈ ল'লে আমি গৰম পাওঁ, কিন্তু সেই গৰমটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। কিন্তু এই লেবখন যেতিয়া আমি আমাৰ মোবাইলটোৰ লগত কানেক্ট কৰি ল'ম, তেতিয়া আমি ইয়াৰ যিটো হিট হয় সেইটো আমি কণ্ট্ৰল কৰিব পাৰোঁ। মানে এই লেবখনৰ লগত এটা কণ্ট্ৰলাৰ আহে, আৰু সেই কণ্ট্ৰলাৰটো আমি লেবখনৰ লগত যেতিয়া লগাই লৈ পেলাই সেই যিটো কণ্ট্ৰলাৰ হয় সেই কণ্ট্ৰলাৰটো যেতিয়া আমাৰ মোবাইল ফোনৰ লগত আমি কানেক্ট কৰি ল'ম, তেতিয়া আমি ইয়াৰ যিটো হিট হয় সেইটো কণ্ট্ৰল কৰিব পাৰিম। আমাৰ যদি হিটটো বেছি লাগে তেনেহ'লে বেছি কৰি ল'ব পাৰোঁ, আৰু যদি হিটটো আমাক কম লাগে আমি কম কৰি ল'ব পাৰোঁ। যেনেকৈ এই ভিডিঅ'টোত দেখুৱাইছে, এই যিটো মেচিন হয় সেই মেচিনটোত যেতিয়া আমি কাৰেণ্টৰ লগত লগাওঁ, কাৰেণ্ট দিয়াৰ লগে লগে তাত যিটো ছুইচ আছে সেই ছুইচটো টিপি দিয়াৰ লগে লগে অট'মেটিক তাৰ যিখিনি পাইপ আছে সেই পাইপৰ ভিতৰত গৰম হাৱা সোমাই যায়, ঠিক আছে। আৰু গৰম হাৱা সোমাই যোৱাৰ লগে লগে যিখন লেব হয় সেইখন গৰম হৈ উঠে, আৰু সেই যিটো গৰম হয় সেইটো আমি কণ্ট্ৰল কৰিব পাৰোঁ আমাৰ মোবাইলটো দি। আৰু এই গেজেটটোৰ নাম হ'ল স্মাৰ্ট ডুবে। ইয়াৰ প্ৰাইচ হ'ল $69। তো ফ্ৰেণ্ডছ, আজি যিটো লাষ্টৰ গেজেট হয় সেইটো হ'ল এটা লক, আৰু সেই লকটো সামান্য লক নহয়, কাৰণ সেই লকটো কাটিবলৈ বহুতেই কঠিন হয়। তো ব'লাচোন কিহৰ কাৰণে কঠিন হৈ পৰে লকটো কাটিবলৈ, চাওঁগৈ বোলা ভিডিঅ'টো। এই গেজেটটোৰ নাম হ'ল স্কাউণ্ট ক্লক, আৰু এই গেজেটটো বিশেষকৈ চাইকেল ভিয়াকত ব্যৱহাৰ কৰিবৰ কাৰণে বনোৱা হৈছে। এই গেজেটটো যেতিয়া আমি চাইকেলত লক কৰি ৰাখিম, তেতিয়া এই লকটো যদি কোনোবা চোৰে আহি পেলাই যদি কাটিব বিচাৰে ৰড কাটাৰ দি, তেনেহ'লে কাটিব নোৱাৰিব। মানে লকটোতো কাট খাই যাব, কিন্তু তাৰ ভিতৰত থকা গেছটো যেতিয়া ওলাই আহিব তেওঁ সহ্য কৰিব নোৱাৰা হৈ যাব। যিজনে কাটিব মানে সেইজনে সহ্য কৰিব নোৱাৰা হৈ যাব। আৰু এই গেজেটটোৰ দাম হ'ল $99। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, মোৰ চেনেলটো যিমান পাৰে ট্ৰাই কৰিবা। আজিলৈ বাই বাই।